হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি যিহেতু মই মেখেলা লগাইছিলোঁ আৰু তাৰে কিছু মুহূৰ্ত আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ, সেয়েহে অকণমান সৰু সুৰাকৈ এটা ভিডিঅ' কৰি ৰাখিছোঁ। মেখেলাখন লগোৱাৰ প্ৰথম ষ্টাৰ্টিংটো আপোনালোকক দেখাব নাপালোঁ, মানে টানাখিনি। বিশেষ মোৰ মানে তেতিয়া ভিডিঅ' কৰিবলৈ সময় নহ'ল, আৰু এইখিনি বাতি কৰোঁতে যিহেতু বহি বহি কৰিব লাগে, সেইকাৰণে এইখিনি কৰোঁতে মানে অকণমান ভিডিঅ'টো কৰিবলৈ পালোঁ আৰু সুবিধাটো। তাৰপিছত কালাৰটো কেনেকুৱা লাগিছে বাৰু? একদম লাইট কালাৰ লৈছোঁ, কিন্তু ফোনত বাৰু অকণমান ডাৰ্ক দেখাইছে, তথাপিও ইয়াতকৈ বহুত লাইট হয় কালাৰটো। মানে মই মানুহজনী যিহেতু ক'লা ন, সেইকাৰণে অলপ ক'লা মানুহৰ লগত মিলাকৈ লৈছোঁ। মিলিব নাই জানো, বোৱাৰ পিছত পিন্ধিলেহে গম পাম আৰু। বাকী আপোনালোকে হ'লেও কমেণ্ট কৰি জনাবচোন কালাৰটো কেনেকুৱা লাগিছে, মোৰ লগত মিলিবনে নিমিলে বাৰু। মই মানে কৈছিলোঁ কি, মেখেলা আৰু কঁকাল বান্ধা দুইখনে লগতে লগাওঁ বুলি। নিগনি বাতি কৰিব লাগে ন দুখন লগাবলৈ হ'লে, তেনেকৈ মানে আমাৰ দেউৰী মানুহৰ যোনখন কঁকালত মাৰে সেইখনক কঁকাল বন্ধা বুলি কয়, আৰু এই যোনখন মেখেলা, যোনখন মেথনি মাৰা বুলি কয়, সেই মানে দুইখনকে মই লগতে লগাওঁ বুলি কৈছিলোঁ। তেতিয়া সকলোৱে ক'লে যে তেনেকৈ লগালে অলপ কষ্ট হয়, সেইকাৰণে প্ৰথমতে মেখেলাখন বৈ লওঁ, তাৰপাছত লাগিলে কঁকাল বান্ধাখন পিছত এক্সট্ৰাকৈ বৈ বুলি। সেইকাৰণে আৰু সকলোৰে কথা মতে কৰি কিনে মই মেখেলাখনকে প্ৰথম লগালোঁ, আৰু যেতিয়া মেখেলাখন বৈ শেষ হ'ব, তাৰপিছত কঁকাল বান্ধাকেইখন ব'ম আৰু লাহে ধীৰে, নে কি কয়? ঊলৰো পিন্ধিলোঁ, পকুৱাৰো পিন্ধিলোঁ, চব কোৱালিটিৰে কাপোৰ পিন্ধিলোঁ, কিন্তু মানে ধৰি লওক, মানে বৈ কিনি পিন্ধা কথা কৈছোঁ হা, এনেকৈ পিন্ধা কথা কোৱা নাই। কটনৰ এযোৰ কেতিয়াও নিজ হাতেৰে বৈ কিনি পিন্ধি পোৱা নাছিলোঁ। এইবাৰ প্ৰথম মই কটনৰ কাপোৰ লগাইছোঁ। আৰু আপোনালোকে যদি পিন্ধিছে বা বৈ কিনে যদি অলৰেডি পিন্ধিছে, আপোনালোকৰ কাপোৰবোৰ ধুওঁতে কালাৰ গৈছে নেকি বাৰু? কমেণ্ট কৰি এটা জনাবচোন মোক। এই কাপোৰযোৰত কি ৰঙৰ ফুল বাচিলে বেছি ভাল লাগিব বাৰু? মই ভাবি আছোঁ ৰঙা, চিয়াহী কালাৰ, মানে কেইযোৰমান যিহেতু লগাইছোৱেই, তো প্ৰত্যেকতে এটা বেলেগ বেলেগ কালাৰৰ ফুল বাচিম। তথাপিও আপোনালোকৰ ফালৰ পৰা এটা কমেণ্ট কৰিবচোন, কি ৰঙৰ ফুল বাচিলে বেছি ভাল লাগিব। তেতিয়া অন্ততঃ মই সেইমতেও কৰিবলৈ চেষ্টা কৰিম। বাকী ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।